মই অথনি ভাষণতো ক'লো এই নতুন যিটো চুক্তি হৈছে ইয়াত কোনো সংবিধান সংশোধন কৰিবলগীয়া একো বিষয় নাই আৰু এই চুক্তিৰ দ্বাৰা কোনো সংবিধান সংশোধন নহয় BTC যিটো আছিলে BTCত যিখিনি আমাৰ জাতি জনগোষ্ঠী 2003 চন 10 ফেব্ৰুৱাৰীত যিমান ভাৰতীয় নাগৰিক BTCত নাগৰিক হিচাপে আছিলে তেখেতসকলে নাগৰিক হিচাপে যি অধিকাৰ মূল কথাটো আপোনালোকে লক্ষ্য কৰিব এই নতুন চুক্তিৰ দ্বাৰা কোনো সংবিধান সংশোধন নহয় সংবিধান সংশোধন কৰিবলগীয়া ইয়াত একো নতুন একো নাই 27 তাৰিখত যেটো আমাৰ নতুন চুক্তি বুলি যেটো কৈছে দেখিছে আমি সবে জানো ইয়াত আপসু NDPৰ আমাৰ 4টা গ্ৰুপ আৰু UBPO যেটো চুক্তি স্বাক্ষৰ হ'ল ভাৰত চৰকাৰ অসম চৰকাৰ BTCৰ মুৰব্বীও তাত উইটনেছ হিচাপত আছে এই চুক্তিত সংবিধানটো চোৱা নাই সংবিধানখন কনস্টিটিউশন ইয়াত টাচ কৰা নাই কোনো ইয়াত কনস্টিটিউশনাল এমেন্ডমেন্ট নাই এটা আপোনালোকে মনত ৰাখিব তো গতিকে BTC হিচাপত আমাৰ যিখিনি অধিকাৰ আছে সেই অধিকাৰটো অক্ষুণ্ণ থাকিব সেই অধিকাৰটো 2003 চন 10 ফেব্ৰুৱাৰীত যিমান ভাৰতীয় নাগৰিক এই BTC অঞ্চলত বসবাস কৰি আছে তেখেতসকলে BTCৰ নাগৰিক হিচাপে সম্পূৰ্ণ অধিকাৰ গ্ৰহণ কৰিব পাৰিব সাব্যস্ত কৰিব পাৰিব কাৰণ এই নতুন চুক্তিত কোনো সংবিধান হাল হলনি নাই কোনো কনস্টিটিউশন এমেন্ডমেন্ট নাই এইটো আপোনালোকে ভয় কৰাৰ কোনো কাৰণ নাই এইখিনি কথা